हेलो गाइज वेलकम टू माई गैलारी रिदीप्स गैलारी और अपने थार्मेल चाई गम पाइसे आज 10K सब्सक्राइबार्स कमप्लीट हल आमार प्रथम चेनेल एसामिस शर्ट फिल्म 2017 सनर पर आमी भिडिओ दिছিলোঁ आज 4টা বছৰৰ মূৰত 10K सब्सक्राइबार कमप्लीट হৈছে গতিকে অলপমান সেলিব্ৰেশন কৰিম বুলি ভাবিছোঁ আৰু কি ক'ব আৰু বহুত ভাল লাগি আছে আৰু আমাৰ হেতু চেনেলত এটা প্ৰফেশনেলি ভিডিও দেখা পাবই প্ৰফেশনেলি বুলি ক'লে এইটো ভালদৰে বনাম আৰু এইটো অলপমান ভ্লগিং টাইপ কৰি দিলোঁ আশা কৰোঁ চাই ভাল পাব পিলিঘাটৰ ঘৰতে আৰু বলক ভিডিওটো আৰম্ভ কৰোঁ এয়া কুকাৰলৈ আহিছে মানক দে আৰু দাদা দাদা এই অপমান আজি অপমান নেহুৰৰ বহুত প্ৰব্লেম হৈছে নেহুৰটো জলদি লগা হৈছে নেহুৰৰ কাৰণে আমি জলদি জলদি যাই আছো ভিতৰত যাও কি হৈছে চাও বলক হেল্ল' হেল্ল' এই অদি নাযা ভিতৰত দি হেল্ল' ফুলবা দিবে নুখুলে বে ভিতৰত দি আহিব লগা হ'ল কি চলি আছে পাতলা বিনয় ব্লগিং আছে সয়ানিকা আৰু আমাৰ খুৰীমাই আছে হাই খুৰীমাই আৰু আমাৰ মুনু আছে হা আৰু এইফালে আছে 10K এ লগাই আছে চ মোৰ লগত আছে আমাৰ অৰ্চু অৰ্চনা এ মাকে হৈ থাকে আমাৰ মাকে হৈ থাকে বেলেগ নাপাওঁ আৰু মাকে বনাই থাকে মোক কি ক'বা কেনেকুৱা ফিলিংছ একদম বিৰাট হেপী আৰু আজি মানে চবকে ধন্যবাদ আৰু মানে চবৰে কাৰণে মানে ইমানখিনি খাই পাইছোঁ সদায় ছাপোৰ্ট কৰি যাব আমাক সেয়ে আৰু তোমাৰ টি চাৰ্টটো ধুনীয়া লাগিছে কিন্তু থেংক ইউ এইফালে আমাৰ এইফালে লগাই আছে টেপ লগাই আছে ডাবল টেপ কাজিয়া কি ক'বা আকৌ ইচ্ছা নাই ক'ব না ক'ব লাগিব কি ক'ম আৰু 10K ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হৈছে কেনেকুৱা ফিলিংছ বহুত ভাল মজা দাদা কি ক'ব কৈ লওক আজি 10K হ'ল চিলেকশ্যন তেনেকৈ আগতে হৈছিল আজি চেলিব্ৰেশ্যন আছে খুব ভাল লাগিছে এনজয় কৰি চাই থাকক আৰু আমাৰ চেনেলৰ লিংকটো মই দি দিম পাই যাব এছামিছ শ্বৰ্ট ফিল্ম চাব অকলে যদি ভিডিঅ' চোৱা নাই এই অলপ খোলা আছে এইটা মানে ষ্টেজত নাচে আৰু বেলেগত নাচে অনলি ষ্টেজ বেলেগত নাই দাদা এটা হাঁহি লাগে দাদা দাদা ভাত হৈছে ভাল হোৱা নাই নাই আৰু এইফালে চাই লওক আৰু চয়ানিকা আছে আমাৰ লগত তাই সুধি লওঁ এই আমাৰ লগত এবাৰ নতুনকৈ আহিছে তো কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আহি 10K ছাবস্ক্ৰাইবাৰ কি ক'বা আৰু আগলৈকে যাতে আমাক সকলোৱে আশীৰ্বাদ কৰিব আৰু যাতে আমাৰ ফলোৱাৰ্ছ বাঢ়ে ফলোৱাৰ্ছ বাঢ়ে ছাবস্ক্ৰাইবাৰ যাতে বাঢ়ে চ' বঢ়াই থাকিব চ' এয়া আমাৰ মাজত আহি পাইছে চিলনী ফটোগ্ৰাফী জ্যোতি বিকাশ আৰু ৰাজদীপ সিহঁতক আমি মানে অলপ চিলনী ফটোগ্ৰাফীক নিমন্ত্ৰণ দিছোঁ চ' আহা আহা শূন্যৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু এতিয়া 10K হৈ গ'ল কেনে লাগছে ডাইলগটো এই দাদা এটা হাঁহি মাৰি দিয়ক দাদা কি ক'ব কেনে প্ৰস্তুতি কেনে ফুল প্ৰস্তুতি চলি আছে আৰু মানে পাব ভিডিঅ'টো পাব চলি আছে আমাৰ এই গীত কাটা অলপ পিছত আৰু এইফালে আমাৰ ডেন্সাৰবিলাক ভাগৰুৱা হৈ আছে বহুত ডেন্স কৰিছে আৰু আহিছে বিকাশ কেনেকুৱা লাগিছে আহি বহুত ভাল লাগিছে সঁচাই বহুতেই ভাল লাগিছে ৰবা দাদা কিবা কৈ আছে জিৰ'ৰ পৰা 10K ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে তাৰ বাবে মই অনেক অভিনন্দন জ্ঞাপন কৰিছোঁ সকলোকে
সেয়া আৰু কৈ আছো কথা পাতি আছো লাহে লাহে আৰু পিছফালে দ্বীপ আছে হাই Ladies first. Copyright lagu. Start. Udah. আৰু এফালে আমাৰ বাইদেউহঁতে মানে ৰেডি কৰি আছে আপুনি গা ধুলে নেকি নাই দিয়া মোক দিছো মোক দিছে এই আমাৰ আলহীৰ কাৰণে আনিছোঁ এইটো এটা তৈলা চ' সৰুকৈ আমি প্ৰথমতে আলহীক দিছোঁ ঠিক আছে দা লৈ লওক থেংক ইউ ভেৰি মাছ আৰু বাকীবোৰ মুখ ধুব গৈছে মই ৰখি আছো অকমান মানে কেক চেক কাটি কিনে মানে একদম আৰু মানে অৱস্থা নাই আৰু মানে মুখ ধুব গৈছে আচ্ছা ইয়াতে থৈ যাম আৰু মই ঠাণ্ডা হ'ব ঠাণ্ডা মানে তো ঠাণ্ডা ঠাণ্ডা নেকি অ' চৰি মোৰ ভুল হৈ গৈছে দাদাই মুখ ধুই আহিছে কেনেকুৱা ফিলিংছ কেনে আগৰ কেনে বহুত এনজয় এয়া খাম বহি আছে কাম আৰু আমাৰ ডেকৰেশ্যনৰ অৱস্থা দেখুৱাইছে অকল টেম্পল আছি আছে সকলো চেছ বাকী চব খতম এতিয়া বহুত ধন্যবাদ আৰু বিকাশ বহুত দূৰৰ পৰা আহিছে সেই নাই বেছি দূৰৰ পৰা নহয় আমাৰ ওচৰতে গ'ল এক্সাম আছিল কেনে দি পিনে আহিছোঁ অ'কে এনজয় কৰা চ' দাদা অলপ বহুত ধন্যবাদ বহুত মৰম দিছে আগলৈ যাতে এনেকৈ দি যায় সদায় আমাক 10K নহয় আমাৰ 100K লৈ আপোনালোকে বহুত চাথ দিব সকলোৱে অশেষ ধন্যবাদ আমাৰ ফালৰ পৰা যাতে আৰু সোনকালে আমাৰ 100K হৈ যায় তাৰ বাবে কৰি দিব আৰু সকলোৱে চেনেলৰ মালিকক দিছোঁ এতিয়া কথাই মুখখন ধুই ৰ'ব হাই দাদা অলপমান মানে বাজেটটো কমতো বেয়া নাপাব দেই অ'কে খাই লওক আপোনালোকে অ'কে এয়া বাইদেউহঁতে বিলাই দিব ওলাইছে দাদা এইটো আপোনাৰ কাৰণে থেংক ইউ সেইটো মম নাখাব দাদা তাৰমানে ভিডিঅ'টোত ধৰাত পৰিব কোনি কেইটা লয় আমাৰ আপি ডাঙৰটো বিচাৰি আছে মই ভিডিঅ'টো অফ কৰিলোঁ ৰাইজ নহ'লে ইয়াত যদি আহি পায় ইয়াত আহি পেলাই শেষ হৈ যাব থেংক ইউ আৰু এইফালে আমাৰ খানাৰ যোগাৰটো চলি আছে মাজনী কি ক'বা বহুত দুখত থকা যেন লাগিছে কোনে মাছছি কোনে তোৰ ভাইৰে মোৰ ভাই সি আৰু এনে নামাৰে কিবা ভুলে কৰিব লাগিব চ' দাদা সোধো দাদা কেনে চলি আছে এই আন্ধাৰ দেখোঁ ন বিৰাট গৰম আৰু মাংসটো হোৱা হৈ গ'ল নেকি মাংসটো হোৱা হৈছে কথা হৈছে অলপমান বিসংগতি হৈছে মাংসৰ লগত হয় আৰু শুভ কামত কিবা এটা হয় আৰু হয় এই দাদাই আগতে আমাক বহুত ৰান্ধি খুৱাইছিতো এইবাৰো ইয়াকে ৰান্ধবা দিয়া গৈছি
বাৰু যি কি নহওক আপুনি ৰান্ধি থাকক না কি অ'কে ভিতৰত দেখি মানে চবে ৰিলচ বনাই আছে ময়ো বনালোঁ বনাওঁতে বেলেগৰ চোলা এটা পিন্ধি ল'লোঁ মানে মোৰ ভাইৰ চোলাতে পিন্ধি ল'লোঁ পাব ইনষ্টাগ্ৰামত ৰিলচ চন অফ কাষ্ট বুলি চাৰ্চ কৰি দিব আৰু 2 এটা ফ'ল' আমাৰ ৰিলচ বনাই আছে মানে চাইডৰ ফালে ৰিলচ হৈ আছে আৰু কাম নাইতো সিফালে ভাত বনাই আছে আৰু ইফালে দাদা ইও ৰিলচ বনাই আছে ইফালে দাদাহঁতে শুই আছে অলপ পিছত ভাতটো হ'লে খোৱা হৈ যাব ইফালে বেলুনবিলাক ফটাই দিছে দাদা ৰিলচ কেইটা হ'ল মানে ইয়ে মাৰছিল বোলে তাইক আপিক মাৰছিলি আপি কৈছি ইফালে বাইদেউ পানী খাই আছে আপোনাৰ হুনু ফাটি গৈছে এনজয় কৰি কৰি চকু বিষাইছে ইফালে পৰি আছে অলকে এইফালে এতিয়া ভাত চলি আছে আচ্ছা নহয় মাংসৰ আঞ্জাটো দিলেও মাংসৰ আঞ্জা আৰু এটা কৰিম একো নাই খাব পাৰি আমাৰ ৰান্ধনী ভাই কেনেকুৱা এইফালে সকলোকে এবাৰ দেখাই দিছোঁ আৰু ভাত খাব সময় হৈছে ভাতটো মানে সময় নহয় খাই আছে দাদা দালিটো কেনেকুৱা হৈছে কি নেমু পোৱা নাই পাইছে দাদাই কষ্ট কৰি কৰি মাংসটো বিলাই আছে দাদা মাংস কোনে বেছি খাইছে এই বাইদেউ খাইছে নিৰামত পৰি আছে নেকি তথাপিও মাৰি আছে হয় নেকি একো নাই এই 15 দিনৰ পিছত ভিডিঅ'টো আপলোড দিম লাগিলে চ' বাকীবোৰেতো ভাত খালে আৰু আমি এতিয়া ভাত খাব ওলাইছোঁ আৰু ইমানতে ভ্লগছটো সামৰণি মাৰিম বুলি ভাবিছোঁ আৰু সকলোকে বহুত ধন্যবাদ 10K কৰি দিছে এইটো চেনেলৰ লিংকটো তলত দি দিছোঁ ডেছক্ৰিপশ্যনত চাই লওক বহুত ভাল পাব কিয়নো আমাৰ কষ্ট দেখা পাব সম্পূৰ্ণ জাৰ্ণিটো দেখা পাব 4 বছৰৰ কেনেকৈ ভিডিঅ' কেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ আগৰ পৰা এতিয়ালৈকে কিমানখিনি পৰিৱৰ্তন হৈছোঁ সেইখিনি দেখা পাব এণ্ড আৰু বহুতে কৈ আছে মাতিব লাগিছিল চাওক গোটেই মানুহখিনিক মতাটো অসম্ভৱ নাই এজনক মাতিলে গোটেইখিনিকে মাতিব লাগিব গতিকে আমাৰ মাজতে সৰুকৈ এটা অনুষ্ঠান পাতিছোঁ চ' কোনেও যাতে বেয়া নাপায় এনেকৈ মৰম দি থাকক সেইখিনি আৰু এইটো চেনেলত ছাবস্ক্ৰাইব কৰি থৈ দিয়ক থেংক ইউ ছ' মাছ থেংক ইউ ছ' মাছ লাভ ফ্ৰম মাই হাৰ্ট হাৰ্ট